হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলো চাগে ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ বুলি কৈছোঁ, কিন্তু আহিছোঁ মেডিকেল। কি কাৰণে আহিছোঁ আপোনালোকক জনাম বাৰু। আৰু এইফালে চাওক, এটা চকলেট লৈ আছোঁ মই। এয়া গিফ্ট দিছে, মানে আজি যিহেতুকে অমেন্স ডে, সেইকাৰণে গিফ্ট পালোঁ চকলেট এটা। আৰু সকলোলৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু এইফালে দেখিছেনে, বেটীক লৈ ভাগৰি গৈছোঁ, মানে তাই শুই গ'ল। এইফালে চকলেটটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া হেপ্পী অমেন্স ডে বুলি লিখা আছে। আৰু এয়া বহি আছোঁ মেডিকেলত। এনেদৰে মানুহবোৰ দেখিছে নহয়, এনেদৰে সকলোৱে বহি আছে। আৰু আহিছোঁ এফালে দেখিছে এইবিলাক বাৰ ল'ৰা, তাৰ যিহেতুকে গা ভাল নাই, মানে এইফালে বা বহি আছে। ল'ৰাটোৰ গা ভাল নাই মানে আচলতে বেমাৰ বুলি নহয়, নাৰ্ভৰ প্ৰব্লেম। নাৰ্ভৰ মানে তাৰ পিছফালৰ মানে যিহেতু কামিহাড়ডাল লৰচৰ কৰি থাকে, মানে খুব আগতে তেনেকুৱা হোৱা নাছিলে, আজি বেছি দিন হোৱা নাই মানে এইটো বেমাৰটো হোৱা। আৰু লৰচৰ কৰে যদি সেই লৰচৰ কৰি থকা অৱস্থাতে মানে কি এতিয়া বস্তুটো মানে ডিঙিত লৰচৰ কৰে। আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, ভিডিঅ' কৰি ৰাখিবলৈ মানে পাহৰি থাকিলোঁ মই, সেইটো কাৰণে দেখুওৱা নহ'ল। কেতিয়াবা বাৰু বাৰ ঘৰলৈ গ'লে মই দেখুৱাম। তাৰ আচলতে কি হয় মানে ডিঙিৰ যিটো আমি মানে হিট গিলোঁ হেৰিটো কলাৰটো, সেইটো মানে এতিয়া তাত লৰচৰ কৰি থাকে, মানে কিবাহে হেঁচা মাৰি দিয়া যেন লাগে। বস্তুটো দেখি পায় মানে, কিন্তু ৰিপৰ্টত আকৌ একো নোলায়, চব নৰ্মেলে ওলায়। আগতেও ডিব্ৰুগড়ত দেখুৱাইছে মানে নাৰ্ভৰ ডক্তৰক, কিন্তু ৰিপৰ্টত একো নোলালে। সেইবাবে ভাবিলোঁ তিনিচুকীয়ালৈ মাতি কেনে তাইক, তিনিচুকীয়াতো যিহেতুকে এগৰাকী ডক্তৰণী আছে, তাইক দেখুৱাই লওঁ। সেইকাৰণে আহিলোঁ ৰশ্মিতা বৰঠাকুৰ বাইদেউৰ ওচৰলৈ। আৰু এতিয়া আল্ট্ৰাচাউণ্ড কৰি মেলি ৰৈ আছোঁ এনেদৰে। বেটী এফালে ভাগৰি পৰি গৈছে, দেখিছেনে? তাইক মানে লৈ ময়ো ভাগৰিছোঁ। আৰু এবাৰ মই লৈছোঁ, এবাৰ বায়ে লৈছে। এনেদৰে ৰৈ আছোঁ ৰিপৰ্টৰ কাৰণে। তাই যিহেতুকে বহি থাকিলেও আমনি কৰি থাকে, সেইবাবে থিয় হৈ লৈ আছোঁ। আৰু কেনেদৰে মনটো তাই ভাল কৰি থওঁ তাকে ভাবিছোঁ, ৰৈ আমনি লাগিছে সেইবাবে। আৰু তাই হাঁহিছে কেনেদৰে হাঁহিছে, একদম মুখেদি থু ওলাই গৈছে। আৰু এইফালে দেখিছেনে, বেটীক মই ষ্ট্ৰং কৰাই দিছোঁ, আৰু তাই একদম থিয় হৈ দিছে বৰ ধুনীয়াকৈ। এয়া দেখিছেনে, এনেদৰে বহি আছোঁ আৰু তাই মনটো ফূৰ্তি কৰি ৰাখিছোঁ। আৰু এনেদৰে বহি থাকোঁতেই হঠাতে আহিল ৰিপৰ্ট দেখুৱাই লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ৰিপৰ্ট দেখুৱাই আহিলোঁ, আৰু ৰিপৰ্টত যিহেতুকে নৰ্মেল ওলাইছে, কিছুমান মেডিচাইন দিছে, মেডিচাইনবোৰ খুৱাই লওঁ। তাৰপিছত যদি ভাল নাপায় নেক্সট আকৌ দেখুৱাবলৈ আহিম বুলি ভাবিছোঁ। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।